আপোনালোকে নিশ্চয় অৱগত যে আজি আমাৰ প্ৰতিষ্ঠা দিৱস হয়, কিন্তু এই প্ৰতিষ্ঠা দিৱসটো আমাৰ কেন্দ্ৰীয়ভাৱে প্ৰায় 1,00,000 লক্ষাধিক অসম গণ পৰিষদ দলৰ সদস্য লৈ আমি গুৱাহাটীত কেন্দ্ৰভাৱে পতা এটা যজা চলিছিল। তাত আমাৰ চন্দ্ৰবাবু নাইডুকে আদি কৰি আমাৰ যিমান ৰিজনেল পাৰ্টি আছিল তাৰে মুৰব্বীবিলাকক ইতিমধ্যে আমন্ত্ৰণ কৰা হৈছিল। কিন্তু অসমৰ পৰিস্থিতিটো আপোনালোকে জানে যে অসমীয়াৰ হিয়া নামটো জুবিন গাৰ্গৰ অকাল মৃত্যুত আমি সকলোৱে ব্যথিত হৈ পৰিছোঁ আৰু এতিয়াও আমাৰ চকুলো শেষ হোৱা নাই। সেইকাৰণে এই কাৰ্য আমি অসম গণ পৰিষদৰ প্ৰতিষ্ঠা দিৱসটো আমি কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত নকৰাকৈ আমি ডিচেণ্ট্ৰেলাইজ গোটেই আঞ্চলিকবিলাকত বা ডিষ্ট্ৰিক্ট কমিটি সমষ্টি কমিটিবিলাকত অনুষ্টুপীয়াকৈ জুবিন গাৰ্গৰ ফটো আগত ৰাখি আমি প্ৰতিষ্ঠা দিৱস পালন কৰাৰ সিদ্ধান্ত লৈছোঁ। এই মৰ্মে আজি আমি ইয়াত অসম গণ পৰিষদ গোৱালপাৰা জিলা সমিতিৰ তৰফৰ পৰাও সমষ্টি সমিতিৰ উদ্যোগত আমাৰ এই কাৰ্যালয়ত আমাৰ এই প্ৰতিষ্ঠা দিৱস হ'ল। আমি সকলোৱে জানে আপোনালোকে অসমৰ 6 বছৰীয়া অসম আন্দোলনৰ পিছত অসমৰ প্ৰায় 855জন শ্বহীদৰ তেজৰ বিনিময়ত অসম গণ পৰিষদ দলটো জন্ম হৈছিল আৰু নানা ঘাত প্ৰতিঘাতৰ মাজেৰে আমাৰ দলটো আমাৰ এতিয়া 40টা বছৰ অতিক্ৰম কৰিলে হয়। গতিকে আমি এইটো কথা ঠিক, আমি যদিও ৰাষ্ট্ৰীয় দল বিজেপিৰ লগত লগ লাগিছোঁ, কিন্তু আমিও কেতিয়াও অসমৰ যিটো জাতীয় বৈশিষ্ট্য সেই কেতিয়াও আমি বিজেপিৰ লগত মাছ ধৰা নাই। বিজেপি আমাৰ অসমৰ স্বাৰ্থত কাম কৰি আছে, তাৰ কাৰণে আমিও বিজেপিৰ লগত লগ লাগি কাম কাজ কৰি আছোঁ আৰু আমি ইতিমধ্যে বিজেপিৰ সহযোগতে আৰু বিজেপি দলৰ সহযোগতে আমি এজন ৰাজ্যসভাৰ সদস্য পাইছোঁ, আমি লোকসভাৰ সদস্য এজন আমি পাইছোঁ আৰু অদূৰ ভৱিষ্যতে যিটো আমাৰ 9জন বিধায়ক আছে, আগন্তুক আপোনালোকে চাব আমাৰ যিটোকে আমাৰ বৰ্তমান কেন্দ্ৰীয় নেতৃত্বত অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় নেতৃত্বত অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, বীৰেন বসু ডাঙৰীয়াৰ নেতৃত্বত অসম গণ পৰিষদ দলটো সুপ্ৰতিষ্ঠিত হৈছে আৰু আগন্তুক 26 চনৰ ইলেকশ্যনত নিশ্চয় আমি 9টা বিধায়কৰ পৰা অতি কমেও আমি 20জন বিধায়ক পাবলৈ সক্ষম হ'ম আৰু আমি এতিয়া অসমৰ স্বাৰ্থৰ বাহিৰে আমাৰ একো ক'বলগীয়া নাই। অসমৰ স্বাৰ্থত হৈ আমি স্বাৰ্থৰ হৈ কাম কৰিম আৰু হেমন্ত বিশ্ব ডাঙৰীয়া যিটো এটা লক্ষ্য আছিল, সেই তেওঁলোকৰ লক্ষ্যটোৰ আমি একমত যে অসমক এখন ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত উন্নত ৰাজ্যলৈ পৰিণত কৰাৰ কাৰণে সেইটোত আমি একমত। কিন্তু এটা কথাই ঠিক, আমি পুনৰ কৰিছোঁ যে আমি আগৰ তুলনাত বহুত সক্ৰিয় হৈছোঁ আৰু ৰাইজৰ মাজত যাবলৈ সক্ষম হৈছোঁ বৰ্তমান আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ সহযোগত। সেইকাৰণে মই আজি আমাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আমাৰ গোটেইখিনি সদস্যকে কৈছোঁ যে আমি জুবিন গাৰ্গ ডাঙৰীয়াই যেনেকুৱাকৈ মৃত্যুৰ পিছত কোনো হিন্দু মুছলমানৰ ভেদ পাহৰি আমি অসমীয়া জাতিক একত্ৰিত কৰি থৈ গ'ল, ঠিক অসমীয়া জাতি এজিপিৰো সেই উদ্দেশ্যই আছিল। কিন্তু কালক্ৰমত বহুত কিছু ৰাজনৈতিক দলৰ প্ৰৰোচনাত পৰি আমাৰ মাজৰ পৰা কিছু ব্যক্তি গুচি গৈছিল, যিটো কথা আজি আমি মৰ্মে উপলব্ধি কৰিছোঁ। আমাৰ ভুলৰ কাৰণেই হওক বা আনৰ প্ৰবঞ্চনাৰ কাৰণে হওক আমি একত্ৰিত হ'ব পৰা নাছিলোঁ, কিন্তু জুবিন গাৰ্গৰ মৃত্যুত আমাক যেনেকৈ অসমীয়া জাতিক একত্ৰিত কৰি গ'ল, আমি অসম গণ পৰিষদৰ এইটোৱে আমাৰ লক্ষ্য আছিল আৰু আমি আশা কৰিছোঁ এতিয়া আমি অসমীয়া হিচাপে অসম গণ পৰিষদ দলত এই জাতীয় অসম গণ পৰিষদ পতাকাৰ তলত আমি থিয় হৈ আমি অসমীয়া হিচাপে হিন্দু মুছলমানৰ ঊৰ্ধত থাকি অসমখনক আগুৱাই লৈ যাবলৈ